নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আজি দিনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি দিনৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হ'ল প্ৰচণ্ড শীতৰ মাজতে উচ্ছেদৰ হুংকাৰ। বৰপেটা গোৱালপাৰা সাৱধান। বৰপেটা গোৱালপাৰাত আকৌ হ'ব বৃহৎ উচ্ছেদ। দৰংগতো চলিব বেদখলকাৰীৰ বিৰুদ্ধে অভিযান। 20 লাখ বিঘা মাটিত ৰাজ্যজুৰি বেদখলকাৰীৰ কবলত। তাৰে 1.5 লাখ বিঘা মাটিতে উচ্ছেদ হৈছে। আজিও তেজপুৰ শোণিতপুৰত চলিছে উচ্ছেদ অভিযান। বাইহাট তেজপুৰৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো হ'ব উচ্ছেদ। 4 লেনযুক্ত ঘাইপথৰ নিৰ্মাণৰ লগে লগে আঁতৰিব লাগিব বেদখলকাৰী। বেদখলকাৰী মাটিৰ আবণ্টন দিয়াৰ কোনো ব্যৱস্থা নাই। ভাৰতীয় নাগৰিকত্ব প্ৰমাণ হ'লেহে চিন্তা চৰ্চা কৰা হ'ব। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰপেটা গোৱালপাৰাত আকৌ বৃহৎ উচ্ছেদ অভিযান। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল বাংলাদেশত পুনৰ হিন্দু হত্যা। 17 দিনত 55টো হিন্দু হত্যা। বাংলাদেশত পুনৰ হিন্দু হত্যা। টিপু অমৃতৰ পিছত দীঘলীয়া হৈছে হিন্দু হত্যাৰ তালিকা। গুলিয়াই হত্যা ৰাণা প্ৰতাপ বৈৰাগী নামৰ এজনক। বাংলাদেশৰ জেছাৰ জিলাত সংঘটিত হৈছে এই ঘটনা। মৃত লোকজনক 45 বছৰীয়া ৰাণা প্ৰতাপ বৈৰাগী। মণিৰামপুৰৰ ৰাজহুৱা এলেকাত গুলিয়াই হত্যা হিন্দু লোকজনক। কোনো দুৰ্বৃত্তৰ গুলীত থিতাতে মৃত্যু হ'ল ৰাণা প্ৰতাপ বৈৰাগী। 18 দিনত বাংলাদেশত এয়া 55টো হিন্দু হত্যা। ঘটনা সংঘটিত কৰিয়েই বাইক লৈ পলায়ন দুৰ্বৃত্ত। ব্যৱসায়ৰ লগতে স্থানীয় কাকতৰ সম্পাদক আছিল ৰাণা প্ৰতাপ। বাংলাদেশত পুনৰ হিন্দু হত্যা। টিপু অমৃতৰ পিছত দীঘলীয়া হৈছে হিন্দু হত্যাৰ তালিকা। আন এটা খবৰ হ'ল প্ৰচণ্ড শীতত বিলাসীপাৰাত বৃহৎ উচ্ছেদ। অতিপাত শীতৰ মাজতে বিলাসীপাৰাত বৃহৎ উচ্ছেদ। চৰকাৰী মাটিৰ পিছত এইবাৰ পাট্টাভূমিত চলিব উচ্ছেদ অভিযান। চৰুৱা বাখৰা সন্তোষপুৰ চিৰাকুটাত চলিব বুলডোজাৰ। বৃহৎ তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে পাট্টাদাৰক কৰা হ'ব উচ্ছেদ। উচ্ছেদৰ বাবে 90 পাট্টাদাৰক প্ৰশাসনে জাৰি কৰিছিল জাননী। APDCL লৈ হস্তান্তৰিত কৰা হৈছে বৃহৎ এলেকাৰ মাটি। উচ্ছেদৰ বাবে আৰক্ষী নিৰাপত্তাকাৰীৰ গিজগিজনি। শাৰী শাৰীকৈ সাজু কৰা হৈছে JCB আৰু বুলডোজাৰ। অতিপাত শীতৰ মাজতে বিলাসীপাৰাত বৃহৎ উচ্ছেদ। চৰকাৰী মাটিৰ পিছত এইবাৰ পাট্টাভূমিত চলিব উচ্ছেদ অভিযান। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল 6.2 প্ৰাবল্যৰ ভূমিকম্প কঁপালে জাপান। অসমতো সতৰ্কবাণী। অসম উত্তৰ-পূবৰ ভূমিকম্পৰ পিছত জাপানৰ ভূমিকম্প। 6.2 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্প কঁপালে পশ্চিম জাপান। শক্তিশালী ভূমিকম্পৰ পিছতে আহিল কেইবাটাও আফটাৰ শ্বক। ৰিং অফ ফায়াৰত অৱস্থিত বাবে জাপানত সঘন ভূমিকম্প ত্ৰাস। অসম উত্তৰ-পূব ভূমিকম্পৰ জ'ন 6ত প্ৰৱেশ। এটাৰ পিছত আন এটা ভূমিকম্প কঁপাইছে অসমৰ মধ্যস্থল। ভূগৰ্ভত সৃষ্টি হোৱা কপিলিফাটে সাংঘা নমাইছে অসমৰ 9 জিলাত। অসমতো উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ সম্ভাৱনা ভূবিজ্ঞানীৰ সতৰ্কবাণীয়ে শংকিত কৰিছে জনতাক। নৱবৰ্ষত এটাৰ পিছত আন এটা ভূমিকম্প কঁপাইছে বিশ্ব। অসম উত্তৰ-পূবৰ ভূমিকম্পৰ পিছত জাপানত ভূমিকম্প। 6.2 প্ৰাবল্যৰ